নমস্কার, আমি বর্ষা সেনগুপ্ত। আমি আসছি আগামী 22শে জানুয়ারি সোমবার চিরাগ মিউজিক অর্গানাইজিং কমিটির সাথে শ্যামঠাইবাড়ি চিরাগ আসাম বাথৌ খেরাই ফ্যামিলি রিসর্টে ঠিক সন্ধ্যে 7টার সময় গান শোনাতে আপনাদের। আমি আসছি আপনাদের সামনে অনেক গান নিয়ে। অনেক গান হবে, আড্ডা হবে, মজা হবে। এই অনুষ্ঠানে আমাকে আমন্ত্রণ করার জন্য ধন্যবাদ জানাই সামাদ ও হাসানুজ্জামালকে। দেখা হচ্ছে সবার সাথে, সবাই অবশ্যই থাকবেন। থ্যাংক ইউ। Kulumbai, this is Himalaya Project. Ang faigasini 22nd January yaw Chirang Bathau Khera Resort yaw perform khalamne, which is presented by Chirang Music Organizing Committee, and I hope you guys will come out and join us to make this event successful. Special thanks to my brother Thomas Busumutari presented. Hey, hello everyone, নমস্কাৰ। মই বেবী সাহা। মই আহি আছো অহা 22 জানুৱাৰী 2024 ইং তাৰিখে শ্যামঠাইবাড়ী ডিষ্ট্ৰিক্ট চিৰাং আসাম বাথৌ কেৰাই ফেমিলি ৰিসৰ্টত গীত পৰিৱেশন কৰিবলৈ। প্ৰেজেন্টছ বাই চিৰাং মিউজিক অৰ্গেনাইজিং কমিটি। আহি আছো বহুতো গীত লৈ, বহুতো এনজয় হ'ব। আপোনালোক সকলোৱে আহিব আৰু মোক ইমান ধুনীয়া এটা অনুষ্ঠানত আমন্ত্ৰণ কৰাৰ বাবে অৱশ্যই উদযাপন সমিতিৰ সকলো সদস্যক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ সামেদ দা এণ্ড মুকছেদ আলী দাদাক। তো লগ পাম অহা 22 জানুৱাৰী 2024 ইং তাৰিখে। ষ্টে টিউন, সি ইউ সুন। हेलो एवरीबॉडी, दिस इज मोहम्मद फैज़ और मैं आ रहा हूँ 22 जनवरी शाम 7 बजे श्यामठाईबाड़ी चिरांग आसाम बथाऊ खेराई फैमिली रिसोर्ट में, प्रेजेंटेड बाय चिरांग म्यूजिक ऑर्गेनाइजिंग कमिटी एंड स्पेशल थैंक्स टू समद एंड हसनुज्जमाल। सी ऑल देयर। অসমবাসী তথা বিটিসিবাসী ৰাইজক পলমকৈ হলেও মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমবাৰৰ বাবে আমি চিৰাং মিউজিকেল অৰ্গেনাইজিং কমিটিৰ তৰফৰ পৰা অহা 22 জানুৱাৰীত চিৰাঙৰ বাথৌ খেৰাই ফেমিলি ৰিজৰ্টত এখন মিউজিকেল নাইট অনুষ্ঠানৰ আয়োজন কৰিছোঁ। গতিকে উক্ত অনুষ্ঠানত সুদূৰ মুম্বাইৰ পৰা ইণ্ডিয়ান আইডল ছুপাৰষ্টাৰ ছিজন 2ৰ মহম্মদ ফাইজ তেখেতে অংশগ্ৰহণ কৰিব। তেখেতৰ লগত উপস্থিত থাকিব আমাৰ জি বাংলা সাৰেগামাপাৰ বৰ্ষা সেনগুপ্তা, আৰু তেখেতৰ লগত উপস্থিত থাকিব আমাৰ স্থানীয় শিল্পী দি হিমালয়া প্ৰজেক্ট, আৰু তেখেতৰ লগত উপস্থিত থাকিব আমাৰ স্থানীয় গায়িকা বেবী সাহা। গতিকে উক্ত অনুষ্ঠানত আপোনালোকক দলে দলে যোগদান কৰিবলৈ আমাৰ চিৰাং মিউজিকেল অৰ্গেনাইজিং কমিটিৰ তৰফৰ পৰা আন্তৰিকতাৰে আহ্বান জনোৱা হ'ল। আমাৰ উক্ত অনুষ্ঠানটো ষ্টাৰ্ট হ'ব আমাৰ সন্ধিয়া ঠিক 7 বজাৰ লগে লগে। আমাৰ অনুষ্ঠানখন 22 জানুৱাৰী সন্ধিয়া 7 বজাৰ লগে লগে আমাৰ অনুষ্ঠানখন মুকলি কৰা হ'ব। গতিকে আপোনালোকে যথা সময়ত উক্ত দিনাখন আহি আমাৰ উক্ত সংগীত পৰিৱেশনকাৰীসকলক উৎসাহ দিয়াৰ বাবে আন্তৰিকতাৰে অনুৰোধ জনোৱা হ'ল। खुलुमबाय बयखौबो मागो दमासि फोरबोजों लोब्बा लाखिनानै जोंनि बाथौ खेराइ फेमिलि रिजर्टनि जानानै बयखौबो गाहाम हामलायनायखौ बावहरबाय। दा जोंहा जोंनि बाथौ खेराइ फेमिलि रिजर्टआव फैगौ 22 जानुवारियाव मिउजिकेल नाइट मोनसे प्रग्राम खुंनो आखायाव लादों। नैबे जोंना चिरां मिउजिकेल अर्गानाइजिं कमिटिया जोंनि बे रिजर्टआव माने मुंदांखा इन्डियान आइडलनि सुपारस्टार मोहम्मद फायज, बेनिफ्राय बेजों लोगोसे जी बांलानि सारेगामानि मा नाम मोनलाय बेना बर्षा सेनगुप्ता, आरो बेजों लोगोसे फैबावगोन जोंना नैबे जोंनिनो लकेल मुंदांखा जाखांफु आर्टिस्ट हिमालया प्रजेक्ट, आरो बेजों लोगोसे थाबावगोन बेबी साहा। दा जोंहा बेहाय गाजा गोमजायै नैबे जोंहा चिरां मिउजिकेल अर्गानाइजिं कमिटिया जोंनि बाथौ खेराइ फेमिलि रिजर्टआव खुंनो लाहार फाहार खालामदों। दा बयखौबो जोंबो रिजर्टनि जानानै दा बयखौबो बे हाबाफारियाव बा बै मिउजिकेल नाइटआव बयखौबो नुजाफैगोन आरो बयखौबो माने इन्टारेस्ट लाफैगोन होननानै बयखौबो जोंनि रिजर्टनि जानानै बयखौबो खावलायनाय थाबाय। जिहेतु नोंथांमोननि बे 22 अक्ट'आव जानो गोनां जे कालचारेल बे प्रग्रामाव बेसेबांसो समनिफ्राय जागायगोन? बियो मोनाबिलि 7 रिंगानिफ्राय जागायगोन। बेनिफ्राय दा जागायगोन 7 रिंगानिफ्राय जागायगोन। दा बेयो 11 बा 12 रिंगासिम जाहैगोन। दा बे प्रग्रामा माने जोबोद मेहेर गोनां जागोन आरो सानसेनि हाबाफारि। औ, बे हाबाफारिया सानसेनि 22 जानुवारि समबार बारायखालि।